আপোনালোকে জানেনে ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে কোনে আধাৰ কাৰ্ড বনাইছিলে? আপোনালোকে জানেনে মন্দিৰত টিলিঙা কেলে থাকে? আৰু আপোনালোকে জানেনে কোনটো দেশত একটাও সাপ নাই? যদি নেজানে ভিডিঅ'টো শেষলৈকে চাই থাকক। ফেক্ট নম্বৰ 10, আপোনালোকে জানেনে কোনটো দেশত ফ্ৰী পাব্লিক ট্ৰেন্সপৰ্ট আছে, অৰ্থাৎ আপুনি পইচা নিদিয়াকৈ ঘূৰিব পাৰে? যদি নেজানে মই আপোনালোকক কৈ দিওঁ, সেইটো দেশৰ নাম হৈছে লাক্সেমবাৰ্গ। ফেক্ট নম্বৰ 9, আপোনালোকে জানেনে কোনটো দেশত একটাও মস্কিউটো নাই, অৰ্থাৎ মহ? যদি নেজানে মই আপোনালোকক কৈ দিওঁ, সেইটো হৈছে আইচলেণ্ড। ফেক্ট নম্বৰ 8, আপোনালোকে জানেনে অক্টোপাছৰ 9টা ব্ৰেইন থাকে, লগতে 3টা বুকু আৰু ব্লু কালাৰৰ ব্লাড? ফেক্ট নম্বৰ 7, আপোনালোকে জানেনে কোনটো দেশত একটাও সাপ নাই? যদি নেজানে মই আপোনালোকক কৈ দিওঁ, সেইটো হৈছে নিউজিলেণ্ড। ফেক্ট নম্বৰ 6, আপোনালোকে জানেনে ইণ্ডিয়াৰ প্ৰথম 5 ষ্টাৰ হোটেলখন কোনটো? যদি নেজানে মই আপোনালোকক কৈ দিওঁ, সেইটো হৈছে তাজ হোটেল আৰু সেইটো মুম্বাইত অৱস্থিত। ফেক্ট নম্বৰ 5, আপোনালোকে জানেনে মন্দিৰত টিলিঙা কেলে থাকে? যদি নেজানে মই আপোনালোকক কৈ দিওঁ, যেতিয়া মানুহে টিলিঙাৰ আৱাজটো শুনে তেতিয়া মানুহৰ ব্ৰেইনটো ফ্ৰেছ হৈ যায় আৰু যিকোনো বস্তুতে কনচেনট্ৰেট দিয়াত বহুত সহায় কৰে, আৰু সেয়াই কাৰণ মন্দিৰত টিলিঙা থাকে। ফেক্ট নম্বৰ 4, আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ সৰু চাইজৰ গৰুটোৰ বিষয়ে? যদি নেজানে মই আপোনালোকক কৈ দিওঁ, সেই গৰুটো বাংলাদেশ নামৰ দেশৰ হয়। সেই গৰুটোৰ নাম হৈছে ৰাণী। সেই গৰুটোৰ বয়স হৈছে 23 মান্থ। কিন্তু ৰহস্যময় কথাটো সেইটো যে সেই গৰুটো মাত্ৰ 20 ইঞ্চেছ টল আৰু 28 কেজি ৱেট, আৰু সেই গৰুটোক বিশ্বৰ আটাইতকৈ সৰু চাইজৰ গৰু বুলি জনা যায়। ফেক্ট নম্বৰ 3, আপোনালোকে জানেনে ইণ্ডিয়াৰ প্ৰথম ব্যক্তি যোনে আধাৰ কাৰ্ড বনাইছিলে? যদি নেজানে মই আপোনালোকক কৈ দিওঁ, সেই ব্যক্তিজনৰ নাম হৈছে ৰঞ্জনা সোনাৱানে। ফেক্ট নম্বৰ 2, আপোনালোকে নিশ্চয় যিকোনো চানা বা মিক্সাৰক নিউজ পেপাৰত খায়, কিন্তু মই আপোনালোকক কৈ দিওঁ যে নিউজ পেপাৰত চানা বা যিকোনো মিক্সাৰক খোৱা বহুতে বেয়া অভ্যাস, কাৰণ নিউজ পেপাৰত লিখিবলৈ ব্যৱহাৰ হোৱা ইংকটো সহজে মিক্স হৈ যাব পাৰে আৰু সেই ইংকটো আপোনাৰ শৰীৰক বহুতেই ইম্পেক্ট কৰিব পাৰে। ফেক্ট নম্বৰ 1ৰ আগত যদি আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো দবাই দিয়ক। ফেক্ট নম্বৰ 1, আপোনালোকে জানেনে কোনটো দেশত কেপিটেল নাই? যদি নেজানে মই আপোনালোকক কৈ দিওঁ, সেইটো হৈছে নুৰু।